হেল্ল' এভৰিৱান, গুড ইভিনিং। এই শাকবিধ আপোনালোকে চিনি পায়নে? এয়া হৈছে মাটিকাঁদুৰি। বৈজ্ঞানিক নাম অল্টানেন্থেৰা চেচিলিছ। মাটিকাঁদুৰি হ'ল এবিধ ঔষধি গুণেৰে পৰিপুষ্ট তৃণজাতীয় শাক। বিভিন্ন ৰোগত মাটিকাঁদুৰিৰ ৰস ব্যৱহাৰ কৰাৰ উপৰিও ইয়াক টেঙা দি আঞ্জা বনাই খাব পাৰি। কেৱল অসমতে নহয়, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু আদি ভাৰতৰ বিভিন্ন ঠাইত মাটিকাঁদুৰি বনৌষধি হিচাপে ব্যৱহাৰ কৰা হয়। সহজলভ্য বনশাক যদিও ই অসাধাৰণ গুণেৰে ভৰপূৰ। মাটিকাঁদুৰি চোতাল, খেতিপথাৰ আদিত সাধাৰণতে হোৱা দেখা যায়। কোষ্ঠকাঠিন্য আৰু অৰ্শ ৰোগত মাটিকাঁদুৰি উপকাৰী। ইয়াত থকা আহে পেট খোলোচা কৰে। মাটিকাঁদুৰি লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। পেটৰ বিষ, ডায়েৰিয়া, ডিচেণ্ট্ৰি আদি ৰোগত মাটিকাঁদুৰি উপযোগী। ছাল চুলিৰ সৌন্দৰ্য বৰ্ধন কৰাতো ই সহায় কৰে কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে। ই স্নায়ুতন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। প্ৰস্ৰাৱ জ্বলা-পোৰা কৰিলে 2 চামুচ কেঁচা মাটিকাঁদুৰি ৰসৰ লগত মিচিৰি দি খালে উপশম পোৱা যায়। আপোনালোকে বাৰু মাটিকাঁদুৰি খাই ভাল পায়নে? ইয়াৰ টেঙা আঞ্জাখন খাবলৈ পিছে খুব সোৱাদ লগা।